বিজয় ৰ'বাচোন ৰ'বা মই নোৱাৰিছোঁ দে এনেকৈ মাইকী মানুহ চাইকেল কিমান চলাব মানুহ নোৱাৰিলে কেনেকৈ হ'ব হে কেলে ষ্টেনো শিকোঁতে চাইকেলখন চলাব শিকিব নোৱাৰিলে আপুনি এটা কাম কৰক আপুনি ৰয় চাহাবক আপোনালোকৰ গাঁওখনৰ আপোনালোকৰ অঞ্চলটোৰ কি উন্নতি হোৱা নাই তাৰ সম্পূৰ্ণ ডিটেইলছটো দি দিয়ক আৰু মই আপোনালোকৰ অঞ্চলটোলৈ যোৱাৰ আগতে সম্পূৰ্ণ উন্নতিকৰণ কৰাই দিম আৰু তাৰ পাছতহে মই আপোনালোকৰ গাঁওখনত ভৰি দিম JCB জিন্দাবাদ JCB জিন্দাবাদ হয় নেকি জিন্দাবাদ খুৰা অঁ আহিছে নেকি আহিলে নেকি JCB জিন্দাবাদ এ নহয় মিনিষ্টাৰ তেনেকৈ আহে নেকি সেইবোৰ মিনিষ্টাৰ চাবলৈ অহা মানুহে হ'ব নহয় নেকি খুৰা দেখাত দেখোন আমাৰ PWD মিনিষ্টাৰ নিচিনা লাগিছে JCB জিন্দাবাদ টিভিত দেখিছো নহয় মই এইজনেই হয় JCB জিন্দাবাদ ৰক ককাইদেউ ৰ'ব নমস্কাৰ 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 তাৰমানে খেতি এই পবি গামোচা আনিছো ৰ ভালকে পালেহি নহয় হয় হয় খুৰা আহক ছাৰ এইবোৰ আকৌ কিয় কৰিব লাগিছে তথাপি মৰমতে দিছে যেতিয়া দিয়ক আৰু দাদা আপুনিও দিয়ক নমস্কাৰ দেই নমস্কাৰ হয় হয় আমাৰ ইয়ালৈ আহিছে ভাল ময়ো আছো মাজনী ময়ো আছো ধন্যবাদ ইহেঁতে অলপ চাহপানী কথাটো কৈছে নেকি চাহ পানী কৰিছো পানী পানী নে চাহ পানী আমিতো চাহ পানী বুলিয়ে কওঁ নহয় নহয় অকল পানী পানী এইটো পানী যে এইটো পানী লাগে তেখেতে পানী খাব বিচাৰিছে আপোনালোকে বুজা নাই যাচোন পানী অলপ লৈ আহ ৰ জগটো বাহিৰতে থৈ আহিছো গিলাচটো লৈ আহো বৰ বেছি পিয়াহ লাগিছে নেকি ককাইদেউ কি বেছি পিয়া লাগিছে মিনিষ্টাৰ চুটাইছা ঠেলি ঠেলি মৰাইছা মই নোৱাৰিছোঁ মই চাওঁ ৰ'ব মই আহি আছো ছাৰ হয় বলক বৰ বেয়া লাগিছিল চাগে ন আপোনাৰ নক'বা ভাইটি পিয়াহতে একেবাৰে অন্তকণ্ঠ শুকাই চাহাৰা মৰুভূমি হৈ গ'ল বেয়া নোপোৱা যদি পানী আৰু এজক পাম নেকি পাব আনাচোন আহক ছাৰ আহক আপুনি ভিতৰলৈ যাওকচোন মই লৈ গৈ আছো হয় যাওক এইডাল দম লৈ ছেক্ৰেটাৰী হ'বলৈ আহে JCB জিন্দাবাদ শুনা ভণ্টিক লগাও নে ভণ্টি তুমি যোৱা বিজয় আকৌ কি হ'ল ভণ্টিক লগাও নে নেলাগে ভণ্টিক লগাবলৈ আপোনাক লৈ যাওঁ ভিতৰলৈ এইডাল বলকচোন हठात এনেকে ছুটি বিচাৰি এপ্লিকেশ্যন কৰিলে বহুত প্ৰব্লেম হয় তুমিতো জানা এতিয়া আমাৰ কিমান লোড আছে কামৰ কিহৰ কাৰণে তোমাক ছুটি লাগে বাৰ্থডে আছে ছাৰ তোমাৰ তেতিয়াহ'লে মাম্মী নাইবা পাপাৰ আছিলে নহয় তোমাৰ বয়ফ্ৰেণ্ড আছে না কোনোবা নো ছাৰ মোৰ তেনেকুৱা কোনো নাই থেংক ইউ গড ছাৰ থেংকত ক'লে যে কিয় থেংকত ক'লে নেকি ছাৰ এইমাত্ৰ ক'লে থেংক ইউ ক'লো মই আচ্ছা ঠিক আছে মই থেংকত ক'লো কিয় ক'লো সেইটো তুমি এতিয়া জানিব বিচাৰিছা হয় ছাৰ থেংক ইউ গডটো মই কিয় ক'ব লগা হ'ল সেইটো এটা ডাঙৰ কথা আছে স্নেহা ডাঙৰ কথা কিন্তু কি ডাঙৰ কথা
আচলমতে কি আছে জানা এই বয়ফ্ৰেণ্ড জাতীয় যিটো বস্তু আছে সেইটো থাকিলে মাইণ্ডটো বহুত ডিষ্ট্ৰেক্ট কৰে কামৰ প্ৰতি মানুহৰ ইণ্টাৰেষ্টটো নাইকিয়া হৈ যায় ধ্যানটো ভটকি যায় মানে বেলেগত উৰি গুচি যায় আৰু কামত মানুহবিলাকে ফাঁকি দিব খোজে যিটো বস্তু মই বেয়া পাওঁ চামালি চমুলি হা। চমুলি চামলি চটো যদি হ কৰি দিওঁ সমুলি সমুলি বেয়া পায়। সেইটোৱে তুমি ধৰিব পাৰিছা এটা কথা কিন্তু মই মানি গৈছো মোৰ লগত থাকি থাকি তুমি অসমীয়া কথাবিলাক বৰ ধুনীয়াকৈ ক'ব পৰা হৈ গ'লা প্ৰাউড অফ ইউ আচ্ছা তুমি মোক নাকালা যে কাৰ বাৰ্থডে আছিলে অ' বাৰ্থডে আচলতে মোৰ হাৰ্টবিট হয় সি মোৰ লিচু পেচু কিচু মিচু হয় সি ছাৰ 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 পানী পানী খালি কাম নহ'ব মই এতিয়াই ডক্টৰক ফোন কৰোঁ ডাক্তৰক মাতাৰ কোনো দৰকাৰ নাই এই বেমাৰটো ডাক্তৰ ভি ঠিক কৰিব নোৱাৰিব হে ভগৱান মই কি কৰোঁ এতিয়া একে কৰিব নালাগে তুমি মাত্ৰ বহি দিয়া বুজিছা বিজে হয় আমাক ভাত দিব নহয় আমাক কাপোৰ দিব এতিয়া কিন্তু সন্ধ্যা লাগিছেহে গতিকে ভাতৰ কথাই আহিব নোৱাৰে কাপোৰেই দিব যেন পাইছোঁ মই ভবাই নাছিলোঁ নালাগে দেৰি বিজে মিছামিছিকে কষ্ট কৰে নেকি মানুহে কষ্ট সঁচা সঁচিকে কৰে কষ্ট কৰা মানুহেহে বুজি পায় কওঁ আমাৰ এখেত আকৌ বৰ ধেমেলীয়া মানুহ নহয় ধেমালি কয় বুজিছে বেয়া নাপাব দেই হয়নে এক মিনিট ৰ'বচোন বকুলি অ বকুলি অঁ পিতাই আলহীৰ কাৰণে সাজখন লৈ আহ আকৌ আপোনালোক অকণমান বহকচোন মই আহি আছোঁ হ'ব যক যক এইটো আকৌ কি আনিব ক'লে সাজ সাজ বুলি কোৱা ময়ো শুনিছোঁ পিছে কি সাজ আমি ভাত সাজ বুলি কওঁনে অঁ কওঁ কাপোৰ সাজে খুৱাইছে বুলি কওঁনে অঁ কওঁ বুজিছা বিজে হয় আমাক ভাত দিব নহয় আমাক কাপোৰ দিব এতিয়া কিন্তু সন্ধ্যা লাগিছেহে গতিকে ভাতৰ কথাই আহিব নোৱাৰে কাপোৰেই দিব যেন পাইছোঁ মই ভবাই নাছিলোঁ চাওঁ থালখন মোক দে সেইখন মুচি দে ছাৰ কৃষ্ণ ছাৰ লওক এয়া ঘৰত বনোৱা সাজ হে এই গাখীৰ পানীক আপোনালোকে সাজ বুলি কয় নেকি অঁ মই আকৌ গাখীৰ বুলিহে দেৰি গৃহস্থই সন্মানেৰে দিয়া বস্তু গ্ৰহণ কৰিব লাগে ঠিক কৈছে ছাৰ গ্ৰহণ কৰক বঢ়িয়া বঢ়িয়া লাগিছে বিজয় খাই দিয়া গিলি দিয়া অঁ তাৰমানে এইটোকে সাজ বুলি কয় নেকি আৰু ন মাৰি দিয়া খাওঁনে খাই দিয়া বৰ সোৱাদ একো নহয় মাৰি দিয়া অঁ বঢ়িয়া কিকনো মাৰি দিয়া মাৰি দিয়া অঁ বঢ়িয়া ঐ এবাৰ কি হ'ল জানে এই ৰ'বাহে বিজয় আৰু এবাতি হ'ব নেকি হ'ব ছাৰ বকুলি যাচোন লৈ আহগৈ বুজিছে ডাঙৰীয়া বহু বছৰৰ পিছত এইবিধ গ্ৰহণ কৰিছোঁ যে লোভ সামৰিবই পৰা নাই অ' ককাইদেউ কথাবোৰ বেয়া হ'ব নেকি নাই ছাৰ আপোনালোকে কোনো চিন্তাই নকৰিব এয়া ঘৰত বনোৱা যে একো বেয়া বস্তু মিহলি নাথাকে হিচাপত খালে ভালহে ছাৰ হয় ছাৰক দে এইফালে বাতি ভৰাই দে অঁ দে হ'ব হ'ব ছাৰক দে একদম বৰ ভাল বৰ ভাল ঢালা
আৰু আছেগেনে যা ৰ'ব ছাৰ অকণমান ৰ'ব মোক আগে দিয়াচোন, মোক দিয়া। নামি দিলা যে ভৰ্তি কৰি দিয়া আকৌ। ইয়াত দিয়াচোন অকণমান দে বৰ ভাল লাগিছে বুজিছে বৰ সুন্দৰ বস্তু দিছে দেই বৰ ভাল লাগিছে নহয় সঁচাকৈ কৈছোঁ বুজিছে বৰ ধুনীয়া, বৰ ধুনীয়া। আৰু অকণমান হ'বনে নাই সকলো শেষ হ'ল সেই হ'ল নেকি? বঢ়িয়া, শেষ কৰিব লাগে। চব আমি শেষ কৰি দিব লাগিব ৰাইজ। আমি সকলোৱে মিলি এইবিলাক খাই শেষ কৰি দিব লাগিব, যাতে নৱপ্ৰজন্মই ইয়াৰ প্ৰতি আকৃষ্ট হ'ব নোৱাৰে। ডালিয়া 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 মাছ ডালিয়া দেউতাক দেখিছিলো। তুমি কেতিয়া ইমান ডাঙৰ হৈ গলা? হৰলিক্স, গাখীৰ, ঘেঁহু, ভিটামিনছ। এই সুগন্ধ যদি দিনটো ৰৈ থাকিলহেঁতেন। নিশ্চয় ৰৈ থাকিব। মইতো কমফৰ্ট ফেব্ৰিক কণ্ডিচনাৰ ব্যৱহাৰ কৰিছো। অলৈ তলৈ যোৱা, অফিচ, মাৰ্কেট একো চান্স নাই। আৰু থাকি যায় যদি? তুমি যি কোৱা তাকেই কৰি বাজি লগাবা? লগালো। গতিকে মই বাজি জিকিলো না। নতুন কমফৰ্টত আছে ফ্ৰেগ্ৰেন্স পাৰ্লছ, যি কাপোৰৰ আহে আহে সোমাই ৰৈ যায় আৰু দিনটো জুৰি সুগন্ধ বিলায়। চাব যাতে আকৌ একো অসুবিধা নহয়। আপুনি চিন্তা নকৰিব ছাৰ, মই হাকিলে ব্যৱস্থা কৰি ৰাখিছো। কি ব্যৱস্থা? ছাৰ, এই ডিষ্ট্ৰিক্টৰ যিজন DC আছে তেখেতৰ লগত মই কথা পাতিছো। তেখেতে এজন মানুহক এনি টাইম চোৱা চিতাৰ ব্যৱস্থা কৰিব কৈছে ছাৰ। বৰ ভাল কাম কৰিছে। কিবা কথা থাকিলে লগে লগে জনাব। হয় ছাৰ, মই নিশ্চয় আপোনাক জনাম ছাৰ। ঠিক আছে, ৰাখিছোঁ তেনেহ'লে। ভাল ছাৰ, ৰাখিছোঁ। ভাত বাঢ়িছো, আহা ভাত খোৱাহি। ভাত? আজি ইমান জল্দি ভাত খাবলৈ মাতিলা যে? ইমান সোনকাল হৈ থকা নাই, এতিয়া 10টা বাজিবৰ হ'ল। হয় নেকি? তথাপিও দেখোন মোৰ ভোক লগাই নাই। আচলতে ৰেষ্টুৰেণ্টত পেটটো ভৰাই ৰৈ গলা যে, কোৱা আকৌ। কি কাম? কি ৰেষ্টুৰেণ্টৰ বস্তু খালে পেটত কি হয়? আৰু তুমি আজি কাৰ লগত আৰু কেতিয়া ৰেষ্টুৰেণ্টত খাইছিলা? হে ভগৱান, মই ফাঁচি মাৰিম দেখোন। আচলতে কি জানা পল্লু, আজি ৰেষ্টুৰেণ্টৰ পৰা কিছু বস্তু অফিচলৈ DCM ছাৰে লৈ আনিছিলে। কিয়? কিয় মানে সত্যনাৰায়ণ পূজাটো পাতিছিলে, সেইকাৰণে। সত্যনাৰায়ণ পূজাত ৰেষ্টুৰেণ্টৰ বস্তু খুৱাই নেকি? নাখুৱাই, তেনেকে খোৱালে পাপ হয়। লেকিন ভেজ ৰেষ্টুৰেণ্টৰ পৰা খুৱাইছে যে, সেইকাৰণে মই পাপৰ পৰা বাচি গলো। যোৱা, এতিয়া তুমি কুজ মাষ্টাৰ হ'ব নালাগে, বুজিছানে নাই? ব'লা, ভাত বাঢ়া গৈ আৰু তোমাক মই চাই ল'ম। মানে তুমি ভাত খাই থাকিবা আৰু মই চাই থাকিম। হ'ব, ইমান লেৰেলা সাধৰ দেখুৱাব নালাগে। কি কথা কৈছা? মই তোমাক কেতিয়া লেৰেলা চাদৰ দেখুৱালো? মই কিবা কাপোৰৰ বেপাৰী আছো নেকি? নহয় দিয়া, আহা ভাত খোৱাহি। যোৱা, মই যাই আছো। গৈ আছো মইতো কালিৰ লগত ৰেষ্টুৰেণ্টৰ পৰা দবাই খাই দিলো আৰু তাইয়ে বহুত জোৰ কৰিলে। ঘৰতো যদি ভাতটো খাব লাগে, মোৰ পেটটো ফাটি গ'লে ৰেছপনচিবিলিটি কোনে ল'ব? আহা আকৌ। গাইছো মই। যি দেখিছো এওঁলোকে আজি ভাত পানী নাখাবই। এৰা, ইমান বাৰ মাতিলো কোনো সাৰ খুৰেই নাই। বিছনাখনত উঠাই দিলো কিমান বাৰ, নাই। ঘূৰি ঘূৰি আহি তলতে পৰে। হ'ব দে, এতিয়া যেনেকৈ থাকে তেনেকৈয়ে থাকক।
আমি ভাত খাই লওঁ ব'ল, বৰ ভোক লাগিছে মোৰ। যা ভাত বাঢ়গৈ। বাঢ়ি থোৱাই আছে। আহ, খুৰা অ' খুৰা খুৰা অ' সৰুকণ গৈছোঁ ৰ। অ' ই আকৌ মোক মাতি কলৈ গুচি গ'ল? অঁ তাৰমানে ৰাতিটো এনেকেই কটাইছে। ঐ কি ঐ ককাইদেউ জিলেলে আৰে কি কৰিছ এইবোৰ? ওম গণেশায় নমঃ